हेलो फ्रेंड्स আজি মই আপোনালোকৰ লগত পোৱা পিঠা তেল পিঠা ধূপ পিঠা বহুত নাম মই ৰেচিপিটো শেয়াৰ কৰিম বুলি ভাবিছো তো পলম নকৰি আৰম্ভ কৰো ভিডিওটো প্ৰথমে মই মিঠৈ লৈছো চাওক এপোৱামান এখিনি মই গলাই লৈছো আৰু আনফালে ইয়া চাউল লৈছো আমি চাউলৰ গুৰি ইয়া দুবাটি লৈছো এয়া আপোনালোকে যিকোনো ভাত খোৱা চাউল হলেই হ'ব বৰা চাউল লোৱা নাই আমি আৰু এবাটি ময়দা দিছো আৰু অকমান এতিয়া বেকিং পাউডাৰ অলপমান দিছো আৰু নিমখ অকমান দিব আপোনালোকে পৰিমাণ অনুযায়ী এতিয়া আমি মিঠৈ দিছো এয়া 3 কুৰাছমান চাওক আৰু আপোনালোকে যদি মিঠাটো বেছি খাব বিচাৰে তেতিয়া হলে আপুনি অলপমান বেছি কৰি দিব পাৰে কিন্তু মই 3 কুৰাছে দিছো আৰু ইয়াতে পানী 1 গিলাস দিছো আৰু এইখিনি পেটাৰ্নটো এনেকুৱা হৈছে বহুতে পানী নিদিয়ে গাখীৰো দিয়ে তেতিয়া বেছিয়ে টেস্টি হয় কিন্তু মই পানীয়ে দিছো এয়া চাওক বাটাৰটো এনেকুৱা হ'ব লাগে আৰু আপোনালোকে ফ্ৰিজত থৈ দিব গোটে ৰাতিটো আনফালে এয়া মই তেলত চাওক এখন কুৰাছেৰে এনেদৰে দি দিব আপোনালোকে এয়া নিজে নিজে ফুলি যাব এয়া দেখিছে চাওক কি ধুনিয়া হৈছে আমাৰ ৰেডি পোৱা পিঠা খাবলৈ ফ্ৰেন্ড যদিহে মোৰ ভিডিওবিলাক চাই ভাল পাইছে প্লিজ লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি প্ৰথমবাৰলৈ চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ